Welcome to দৈনিক দিহা। আজি কম আপোনালোকক টনচিলৰ ওপৰত। টনচিল হ'লে ডিঙিৰ যি টনচিলৰ গুটি থাকে তাত পচন্দ বিষ অনুভৱ হয়, খোৱা বোৱাত অসুবিধা হয়, মুখৰ পৰা বিভিন্ন ধৰণৰ দুৰ্গন্ধ ওলায়, বিশেষকৈ পানীও খাব নোৱাৰি। এনে অৱস্থাত ই এক ডাঙৰ সমস্যাৰ সৃষ্টি কৰে। আজি আপোনালোকক মই এনেকুৱা কেইটামান দিহা দিম যাৰ পিছত আপুনি টনচিলক ক'ব পাৰিব বাই বাই। বন্ধুসকল, প্ৰথম দিহাটো হৈছে দ্ৰোণ বন। দ্ৰোণ বন আপোনালোকে আঞ্জা কৰি খাব পাৰে, নহ'লে দ্ৰোণ বনৰ অলপ ৰস উলিয়াই টনচিলৰ য'ত বিষ হৈছে তাত যদি অকণমান লগাই দিয়ে তেতিয়া অতি সোনকালে উপশম পাব। বন্ধুসকল, এইটো যদি নোৱাৰে তেতিয়াহ'লে আপুনি বেলেগ এটা কাম কৰক। মাটি কঁঠালৰ দুটামান কুমলীয়া কুঁহি পাত আনক আৰু এই কুমলীয়া কুঁহি পাতকেইটা ধুনীয়াকৈ খুন্দি লৈ তাৰ পৰা ৰস উলিয়াই লওক আৰু তাৰ পৰা ৰস উলিওৱাৰ পিছত সেই ৰসখিনি খাই দিয়ক। আৰু ৰসখিনি খোৱাৰ পিছত আপুনি অনুভৱ কৰিব যে আপোনাৰ যি টনচিলৰ বিষ অনুভৱ হৈছিলে সেয়া লাহে লাহে কমি আহিছে। বন্ধুসকল, এইখিনিতে আপোনালোকক মই কেইটামান কথা কৈ থওঁ যে আপোনালোকে টনচিল হ'লে কেতিয়াও টান বস্তু নাখাব, মাদক দ্ৰব্যটো একেবাৰে গ্ৰহণ নকৰিব। আৰু ইয়াৰ উপৰিও গৰম চাহ, গৰম গাখীৰ, কফি এইবিলাক খোৱাটো একেবাৰে নিষেধ। আৰু ডিঙিত পাৰিলে এখন কাপোৰ মাৰি থাকিব, কাৰণ ডিঙিত ঠাণ্ডা লগালে টনচিলৰ যি বিষ হয় সেয়া বৃদ্ধি হ'ব। সেইবাবে বন্ধুসকল, আপোনালোকে ডিঙিত কেতিয়াও ঠাণ্ডা নলগাব। ধন্যবাদ।